ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ হজ যাত্ৰাক লৈ ব্যাপক প্ৰস্তুতি, ঠায়ে ঠায়ে প্ৰশিক্ষণ শিবিৰ। আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। মক্কা মদিনালৈ যাবলৈ সাজু উত্তৰ পূবৰ হজযাত্ৰী। চলিত বৰ্ষৰ হজ প্ৰত্যাশীৰ বাবে মাজত মাত্ৰ কেইটামান দিন। 4 জুলাইৰ পৰা 18 জুলাইলৈ হজ যাত্ৰা। পবিত্ৰ হজক লৈ হজযাত্ৰীসকলৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি। প্ৰত্যেক বছৰতে এইবাৰো নগাঁৱৰ হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ। নগাঁও জমিয়ত উলমা তত্বাৱধানত হজযাত্ৰীসকলক দিয়া হ'ল প্ৰশিক্ষণ। এইবেলি নগাঁৱৰ পৰা পবিত্ৰ হজলৈ উৰা মাৰিব 167 জনকৈ হজযাত্ৰী। প্ৰশিক্ষণৰ উপৰিও নগাঁৱৰ হজযাত্ৰীসকললৈ নগাঁও জিলা জমিয়তৰ ফালৰ পৰা কিছু প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰাৰ কথা জানিবলৈ দিয়ে। হজ প্ৰশিক্ষণ শিবিৰ পাতিছোঁ। আমাৰ প্ৰশিক্ষণ শিবিৰত প্ৰায় 1,000 উপস্থিত হৈছেহি। আমি প্ৰত্যেক বছৰে তেনেকৈ হাজীসকলৰ প্ৰশিক্ষণৰ বাবে আমি এটা অনুষ্ঠান পাতোঁ। আচলতে চৰকাৰীভাৱে যিখিনি জনোৱা হয় সেইখিনি যথেষ্ট নহয়, ভালেই জনায় কিন্তু যথেষ্ট নহয়। তাৰ উপৰি হাজীসকলৰ বিভিন্ন ধৰণৰ নিয়ম নীতি, লগতে অহা যোৱা কৰাত, ফ্লাইটত থকা অৱস্থাত অহা যোৱা কৰাত কিছুমান আহুৱাহ থাকি যায়, সেইখিনি ধুনীয়াকৈ বুজাই দিবৰ কাৰণে আমি হাজীসকলৰ প্ৰশিক্ষণ পাতিছোঁ। আৰু নগাঁও জিলা জমিয়তৰ পক্ষৰ পৰা বেলতলী এলাহগাঁও আঞ্চলিক জমিয়তে শিবিৰটো ব্যৱস্থা কৰিছে, সম্পূৰ্ণ অৰ্গেনাইজ কৰিছে। আৰু অভ্যৰ্থনা কমিটি নগাঁও জিলা জমিয়তৰ আমি এটি হাদিয়া স্বৰূপ কিছু বস্তু আমি তেওঁলোকক দিছোঁ, নিত্য ব্যৱহাৰ্য বস্তু। এখন বেগ, আমি এনেকুৱা এখন বেগ দিছোঁ আৰু বেগটোৰ ভিতৰত এখন তছবি, মেছাৱাক, আতৰ, ইয়াৰ লগতে ব্লেড, কেঁচি, চেফটিপিন, বেজী, জোতা, এনেকুৱা একেবাৰে প্ৰয়োজনীয় ৰেজৰ আদি আমি তেওঁলোকক হাজিৰা হিচাপে যিখিনি বস্তু হজত গ'লে এজন হাজি চাহাবৰ প্ৰয়োজন হয়। এতিয়া মই অনুৰোধ ৰাখিম আমাৰ জিলা জমিয়তৰ সভাপতি হাফিজ আতৰ ৰহমান চাহাবক সমূহ ৰাইজলৈ এটা মেছেজ এই সম্পৰ্কে দিয়াৰ কাৰণে মই নগাঁৱৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 30 অসম।